নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই কথা পাতিম হোৱাটছআপ এপৰ বিষয়ে। হয় বন্ধুসকল, হোৱাটছআপ এপে এনেকুৱা এটা ফিচাৰ লঞ্চ কৰিবলৈ গৈ আছে য'ত হোৱাটছআপ ইউজাৰক কোনো গ্ৰুপত এড কৰাৰ আগতে তেখেতৰ পাৰমিশ্যন ল'ব লাগিব। যদি আপুনি হোৱাটছআপ ইউজ কৰে তেনেহলে আপোনাৰ কাৰণে বহুত সুবিধাজনক হ'ব। হয় বন্ধুসকল, এনেকুৱা প্ৰায় হয় যে আপোনাৰ কোনোবা বন্ধুৱে আপোনাৰ পাৰমিশ্যন নলোৱাকৈ কোনোবা এটা গ্ৰুপত আপোনাক এড কৰি দিয়ে, যিটো আপোনাৰ কাৰণে অদৰকাৰী। সেয়ে ইয়াৰ কাৰণে আপোনাক চিন্তা কৰিবলগীয়া নহ'ব আৰু, কাৰণ হোৱাটছআপে এটা নতুন ফিচাৰ লঞ্চ কৰিবলৈ গৈ আছে আৰু এই ফিচাৰটোৰ নাম হ'ল গ্ৰুপ এডমিনিষ্ট্ৰেশ্যন। হয় বন্ধুসকল, অৱশ্যে বৰ্তমানলৈকে iOS বিটা ইউজাৰসকলৰ বাবে এইটো ফিচাৰ ৰোল আউট কৰা হৈছে আৰু এই ফিচাৰটোৰ কাম আৰম্ভ কৰি দিছে এণ্ড্ৰইড বিটাৰ কোডত WF বিটা ইনফোৱে আৰু অতি সোনকালে ইয়াক লঞ্চ কৰা হ'ব। চ' বন্ধুসকল, মোৰ ভিডিঅ'টো কেনে পালে? যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্লাছ কমেণ্ট কৰিব, আৰু লগতে আপুনি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে। চ' বন্ধুসকল, আজিলৈ ইমানে।